মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি সপ্তম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ পাঠ নং 2 পৃথিৱীৰ অভ্যন্তৰ ভাগ এই পাঠটোৰ কিছুমান দৰকাৰী অতিৰিক্ত প্ৰশ্ন উত্তৰ আলোচনা কৰিম। গতিকে পলম নকৰি আজিৰ ভিডিঅটো আৰম্ভ কৰো আহা। আজিৰ ভিডিঅৰ প্ৰথমটো প্ৰশ্ন হ'ল পৃথিৱীৰ আনুমানিক বয়স কিমান? উত্তৰ: পৃথিৱীৰ আনুমানিক বয়স 450 কোটি বছৰ। প্ৰশ্ন নং 2 পৃথিৱীৰ কেন্দ্ৰভাগৰ উত্তাপ কিমান? উত্তৰ: পৃথিৱীৰ কেন্দ্ৰভাগৰ উত্তাপ 6000 ডিগ্ৰী চেলছিয়াছতকৈ বেছি। প্ৰশ্ন নং 3 পৃথিৱীখনৰ ব্যাসাৰ্ধ কিমান? উত্তৰ: পৃথিৱীখনৰ ব্যাসাৰ্ধ হৈছে 6378 কিলোমিটাৰ। প্ৰশ্ন নং 4 পৃথিৱী পৃষ্ঠৰ পৰা অভ্যন্তৰ ভাগলৈ তিনিটা ভাগত ভাগ কৰা হৈছে। এই ভাগকেইটাৰ নাম লিখা। উত্তৰ: পৃথিৱী পৃষ্ঠৰ পৰা অভ্যন্তৰ ভাগলৈ তিনিটা ভাগত ভাগ কৰা হৈছে। এই ভাগকেইটাৰ নাম হৈছে ভূত্বক, গুৰুমণ্ডল আৰু কেন্দ্ৰমণ্ডল। প্ৰশ্ন নং 5 ভূত্বক বুলি কাক কোৱা হয়? উত্তৰ: পৃথিৱীৰ উপৰিভাগৰ কঠিন আৱৰণটোক ভূত্বক বুলি কোৱা হয়। প্ৰশ্ন নং 6 ভূত্বক স্তৰটো প্ৰায় কিমান কিলোমিটাৰ ডাঠ? উত্তৰ: ভূত্বক স্তৰটো প্ৰায় 20 কিলোমিটাৰ ডাঠ। অৱশ্যে মহাদেশীয় অংশত ই 16 কিলোমিটাৰৰ পৰা 60 কিলোমিটাৰ ডাঠ আৰু মহাসাগৰ তলিত ই মাত্ৰ 5 কিলোমিটাৰৰ পৰা 10 কিলোমিটাৰ পৰ্যন্তহে ডাঠ। প্ৰশ্ন নং 7 ভূত্বক স্তৰটো সাধাৰণতে কি জাতীয় শিলেৰে গঠিত? উত্তৰ: ভূত্বক স্তৰটো সাধাৰণতে গ্ৰেনাইট জাতীয় শিলেৰে গঠিত। প্ৰশ্ন নং 8 ভূত্বকৰ সমুদ্ৰতলিৰ অংশটো মূলতঃ কি জাতীয় শিলেৰে গঠিত? উত্তৰ: ভূত্বকৰ সমুদ্ৰতলিৰ অংশটো মূলতঃ বেছল্ট জাতীয় শিলেৰে গঠিত। প্ৰশ্ন নং 9 চিয়েল স্তৰ বুলি কাক কোৱা হয়? উত্তৰ: ভূত্বকৰ শিলবোৰত সাধাৰণতে সিলিকন আৰু এলুমিনিয়াম পৰিমাণ অধিক হোৱা বাবে এই স্তৰটোক চিয়েল স্তৰ বোলা হয়। প্ৰশ্ন নং 10 গুৰুমণ্ডল স্তৰটো প্ৰায় কিমান কিলোমিটাৰ ডাঠ? উত্তৰ: গুৰুমণ্ডল স্তৰটো প্ৰায় 2900 কিলোমিটাৰ ডাঠ। প্ৰশ্ন নং 11 কোনটো স্তৰক সীমা স্তৰ বুলিও জনা যায়? উত্তৰ: গুৰুমণ্ডল স্তৰটোক সীমা স্তৰ বুলিও জনা যায়, কাৰণ এই স্তৰটোত সিলিকন আৰু মেগনেছিয়ামৰ পৰিমাণ অধিক থাকে। প্ৰশ্ন নং 12 পৃথিৱীৰ গৰ্ভ মানে কি আৰু এই স্তৰটো কিমান কিলোমিটাৰ ডাঠ? উত্তৰ: পৃথিৱীৰ গৰ্ভ মানে হ'ল কেন্দ্ৰমণ্ডল আৰু এই স্তৰটো 3486 কিলোমিটাৰ ডাঠ। প্ৰশ্ন নং 13 নিব স্তৰ বুলি কাক কোৱা হয়? উত্তৰ: গুৰুমণ্ডল স্তৰটোত ল' আৰু নিকেলৰ পৰিমাণ অধিক থাকে বাবে এই স্তৰটোক নিব স্তৰ বুলি কোৱা হয়। প্ৰশ্ন নং 14 বহি কেন্দ্ৰমণ্ডল বুলি কাক কোৱা হয়? উত্তৰ: কেন্দ্ৰমণ্ডলৰ বহিৰ্ভাগ এটা তৰল আৱৰণৰ দ্বাৰা গঠিত। ইয়াক বহি কেন্দ্ৰমণ্ডল বোলা হয়। প্ৰশ্ন নং 15 আন্তঃকেন্দ্ৰমণ্ডল স্তৰটো কিমান কিলোমিটাৰ ডাঠ? উত্তৰ: আন্তঃকেন্দ্ৰমণ্ডল স্তৰটো 1228 কিলোমিটাৰ ডাঠ। প্ৰশ্ন নং 16 পৃথিৱীৰ খোলাটোৰ এক প্ৰধান উপাদান কি? উত্তৰ: পৃথিৱীৰ খোলাটোৰ এক প্ৰধান উপাদান হৈছে শিল। প্ৰশ্ন নং 17 আটাইতকৈ কম কঠিনতা থকা আৰু আটাইতকৈ বেছি কঠিনতা থকা মণিক দুবিধৰ নাম লিখা। উত্তৰ: আটাইতকৈ কম কঠিনতা থকা মণিকবিধৰ নাম হ'ল তেল আৰু আটাইতকৈ বেছি কঠিনতা থকা মণিকবিধৰ নাম হ'ল হীৰা। প্ৰশ্ন নং 18 শিল কাক বোলে? উত্তৰ: পৃথিৱীৰ উপৰিভাগৰ গোটা আৰু আপেক্ষিকভাৱে টান পদাৰ্থবোৰক শিল বোলে। প্ৰশ্ন নং 19 শিলামণ্ডল কাক বোলা হয়? উত্তৰ: পৃথিৱীৰ খোলাটোৰ এক প্ৰধান উপাদান হ'ল শিল। শিলেৰে গঠিত বাবে এই স্তৰটোক শিলামণ্ডল বোলা হয়। প্ৰশ্ন নং 20 উৎপত্তি অনুযায়ী শিলক কেই প্ৰকাৰে ভাগ কৰা হৈছে আৰু সেই ভাগকেইটা কি কি? উত্তৰ: উৎপত্তি অনুযায়ী শিলক 3 প্ৰকাৰে ভাগ কৰা হৈছে আৰু সেই ভাগকেইটা হৈছে আগ্নেয় শিল, গেদীয় শিল আৰু ৰূপান্তৰিত শিল। প্ৰশ্ন নং 21 জীৱাশ্ম কাক বোলে? উত্তৰ: গেদীয় শিল সৃষ্টিৰ সময়ত প্ৰবাহিত গেদৰ লগত উদ্ভিদৰ বিভিন্ন অংশ
বা জীৱ-জন্তুৰ হাড়বোৰ খোলা আদি চেপা খাই কঠিন হৈ শিলৰ ভিতৰত থাকি যায়। ইয়াক জীৱাশ্ম বোলে। প্ৰশ্ন নং 22। মাটিত প্ৰধানকৈ কেইটা উপাদান থাকে? উত্তৰ: মাটিত প্ৰধানকৈ 4টা উপাদান থাকে। মণিক বা খনিজ বা অজৈবিক পদাৰ্থ, জৈৱিক পদাৰ্থ, পানী আৰু বায়ু। আয়তন হিচাপে মাটিত সাধাৰণতে 45% মণিক, 5% জৈৱিক পদাৰ্থ, 25% পানী আৰু 25% বায়ু থাকে। অতিৰিক্ত চমু প্ৰশ্নৰ আলোচনা ইমানতে সমাপ্ত হ'ল। ধন্যবাদ।